বেক টু আৱাৰ চেনেল। আজি আমি যাবলৈ ওলাইছোঁ বৰষাৰাণী বাইদেউ, যিহেতু আমাৰ ঘৰৰ পৰা খুব বেছি 15 কিলোমিটাৰ হ'ব। আৰু সেই যিহেতু অসমীয়া বোলছবি যিহেতু অভিনেত্ৰী, তাহাঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। যিহেতু আপোনালোকে থাম্বনেল চাম গম পাইছে, তো কি হয় কি নহয় আপোনালোকক চব সকলোখিনি দেখুৱাম। তো বলক, হয়তো লগ পাব পাৰোঁ বা নাপাব পাৰোঁ, যিহেতু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক, যিহেতু আৰাম হ'ব। বহুত দেৰি মূৰত আহি পাই গ'লোঁ বৰষাৰাণী বাইদেউ ঘৰলৈ আহিছোঁ। পিছে দেখিছোঁ লগ পাম বুলি ভাবিছিলোঁ, কিন্তু লগ নাপালোঁ। আৰু এতিয়া যথেষ্ট মনটো বেয়া লাগিছে, তথাপি উপায় নাই আৰু কি কৰিম। এয়া চাব পাৰিছে, তলা মাৰি থোৱা আছিলে। ঘৰটো হয়তো আপোনালোকে ভিডিঅ'ত চাব পাৰে, চাইছে চাগে। তো বহুত আশা আছিলে আহিম বুলি, বৰষাৰাণী বাইদেউ ঘৰলৈ লগ পাম বুলি ভাবিছিলোঁ, কিন্তু কপাল বেয়া বুলি ক'ব লাগিব। তো যি হওক উপায় নাই আৰু। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু মনটো যথেষ্ট দুখ লাগিছে, বহুত দূৰৰ পৰা আহিলোঁ। আৰু যদি নেক্সট বাৰ আৰু আহোঁ, তেতিয়া ব্লগ এটা বনাম, তো আপোনালোকে চাব পাৰিব। তো আজিলৈ ইমানতে, টাটা বাই বাই।